হাজবেণ্ডে মোক গুৱাহাটীখন দেখাবলৈ লৈ গৈছে ক'ত কওকচোন ৱাৰলিছত একেবাৰে পাহাৰৰ ওপৰত লৈ গৈছে একেবাৰে ওপৰ মানে ওপৰে একদম এই ওপৰৰ পৰা গোটেই গুৱাহাটীখন দেখা পায় বুলি ক'লেও ভুল নহয় ৱাৰলিছ আমাৰ ঘৰৰ ওচৰতে আছে ইফালে কোনফালে লৈ গৈছে মই গমেই নাপায় একো কোনো একেবাৰে পাহাৰৰ ওপৰত আমবাৰী হৈ চাগে লৈ গৈছে ভাটাছিল আমবাৰী হয় এনেকৈ লৈ গৈছে আৰু ৱাৰলিছ একেবাৰে পাহাৰৰ ওপৰত একদম পাহাৰৰ ওপৰত আৰু কোনোবাই যদি গৈছে কমেণ্ট এটা কৰি জনাব আৰু মই লাইফত ফাৰ্ষ্ট টাইম গৈছোঁ হাজবেণ্ডে কৈছে আগত হাজবেণ্ডে মোক কৈছে ব'লা তাৰ পৰা গোটেই গুৱাহাটী দেখাব আৰু গোটেই বিল্ডিং চিল্ডিং চব দেখাব আৰু ব্ৰহ্মপুত্ৰ দেখিছে ব্ৰহ্মপুত্ৰ এয়া যদি দলংখন গোটেইখিনি দেখা পাইছোঁ আৰু আমি মানে মই হাজবেণ্ড ছোৱালীজনী মই আৰু ছোৱালীজনী ফাৰ্ষ্ট টাইম গৈছোঁ চাই মোক বহুত ভাল লাগে গৈ অলপমান ভিডিঅ' বনালোঁ আপোনালোককো দেখালোঁ কেনেকুৱা পালে আৰু কমেণ্ট এটা কৰি জনাব আৰু যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু পৰিৱেশটো কেনেকুৱা পালে ৱাৰলিছৰ ওপৰত একেবাৰে ওপৰত মানে বহুত মানে ধুনীয়া একদম মানে এটা দৃশ্য দেখা পালোঁ দেই আৰু গৈ কেনে ভাল লাগিল আৰু এইখিনি একদম কেঁচা ৰাস্তা হয় বোকা হৈছে বৰষুণ দি আছিলে অলপ পূৰা বোকা হৈ গৈছে আৰু আধাখিনি পাকা আছে এইখিনি পাকা নাই আৰু মানুহচোন গৈছে অলপ চলপ বৰষুণ দি থকাৰ কাৰণে অলপ কমকৈ গৈছে আৰু এনেই বোলে বহুত যায় আৰু তাতে গৈ মানুহ ফটো ভিডিঅ' কৰি কেনে আহে আৰু মানুহবিলাকে যায় বেছিভাগ আৰু মানে পিকনিক চিকনিক কৰিবলৈ গৈছিল বোলে আগতে আজিকালি নাযায় সিমান এটা আজিকালি অলপমান মানে মোৰ অলপ ভয় লাগিছে জেগাটো দেখা পাই অলপ আউট এৰিয়া লাগিছে আৰু দেখিছেনে মানুহ আছে যদি সিমানে কিবা অলপমান ভয় মোৰ লাগিছে কাৰণে বেছি সময় তাতে থকা নাই আৰু মই ফটো ভিডিঅ' কৰি থকাৰ কাৰণে ছোৱালীজনীয়ে ছোৱালীজনীক লৈ আছে আৰু বাপেকে আৰু মই এইফালে ভিডিঅ' ফটো কৰি আছোঁ চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ ন ইমান ধুনীয়া দেখিবলৈ তাতে যদি পাৰ্ক এখন বনাই দিয়ে আৰু ধুনীয়া লাগিব মানে একেবাৰে পাহাৰৰ ওপৰত একেবাৰে লাষ্ট আৰু পাহাৰ ৱাৰলিছ মই শুনিছোঁ নাম যদিও গৈছোঁ ফাৰ্ষ্ট টাইম তাৰপিছত আমি গুচি আহিলোঁ মই মানে ভয়কৈ গুচি আহিলোঁ গধূলি হৈ গৈছে যদি বাঘ ওলাই যায় তাতে যদি সাপ ওলাই যায় দুটা ভয়তে জ্বলি আহি গ'লোঁ ছোৱালীজনী থাকিলে আৰু আন্ধাৰ হৈ গৈছে ভিডিঅ' কৰিব ভাল হোৱা নাই আৰু ফটো তোলা ভাল হোৱা নাই তাৰপিছত আহি গ'লোঁ দোকানত এয়া কিবাকিবি অলপমান খালোঁ কিনিলোঁ তাৰপিছত এইফালে ৰখি আছোঁ দেই হাজবেণ্ডে অলপ ইফালে গৈছে ছোৱালীজনীক লৈ কিনে আইচক্ৰীম এটা আনিবলৈ আৰু মই এইফালে ৰখি আছোঁ কিবা খাবলৈ ভোক লাগি গ'ল আৰু গধূলি টাইমতে গৈছিলোঁ ওচৰতে যাতে বেছি সময় থকা নাই আধা ঘণ্টামান আছিলোঁ আকৌ গৈছিলোঁ আৰু এইজনীক চাওক আমাৰ মহাৰাণীজনী আইচক্ৰীম ক'ত খাবলৈ ধৰিছে একদম দোকানতে বহি লৈছে চেয়াৰখনত আৰু আইচক্ৰীম খাই আছে দেই তাই